মই সবকে গালি পাৰোঁতো মই না বিজেপিকো গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নে কি এইটো এডিআৰই পৰীক্ষা যিবিলাক পাতিলে তাত আমাৰ চিএমএ কৈ দিলে বোলে 1 কোটি টকাৰ পৰা 10 কোটি টকা জৰিমনা হ'ব ইটো নিব নোৱাৰিব সিটো নিব নোৱাৰিব ইটো নিব নোৱাৰিব আৰু পৰীক্ষা দিবলৈ কেলে যাব তাৰে পৰীক্ষা দিবলৈহে গৈছে যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব 10 কোটিলৈকে কৰিছে that is মানে সেইটো আম্বানী পুতেকে পাৰিব আমাৰ লছল নহয় নহয় চেকিংৰ নামতো বহুত যি টি কথা ক'ব নাপায় সেইটো মই ডাইৰেক্টলি কৈছোঁ মই সদায় ডাইৰেক্টলি কওঁ আপুনি সদায় চাকিটোৰ ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা দিব গৈছে লেট দেম গো ধুনীয়াকৈ বহক পৰীক্ষা দিয়ক যে এইটো নাই মোবাইলটো নালাগে এইটো বাহিৰতো নিদিয়ে ইয়াতো নিদিয়ে তো মোবাইলটো তাত থৈ আহিব ন এই কথাবিলাক আই ডোণ্ট লাইক ইট ইটছ লাইক ইটছ ফুলিছ টক্স বুলি ক'ম মই ডাইৰেক্টলি